নমস্কাৰ সকলোকে নতুন ৰেচিপি এটা লৈ স্বাগতম জনালোঁ। আজি মই এয়া ছজিনাৰ এটা ৰেচিপি লৈ আহিছোঁ আৰু এয়া মই লৈ লৈছোঁ ছজিনাৰ লগত আলু মিহিকৈ কাটি লৈছোঁ আৰু লগত লৈছোঁ পিঁয়াজ, নহৰু, আদা আৰু পেজৰ পেষ্ট বনাই লৈছোঁ। আৰু এয়া প্ৰথমতে মই আলুখিনি সুন্দৰকৈ লৰাই ভাজি ল'ম আৰু এইখিনি মই কাঢ়ি থৈ দিম অলপ সময়ৰ কাৰণে। আৰু এইখিনি মই কাঢ়ি লৈ ইয়াত মই এটা শুকান জলকীয়া দি লৈছোঁ আৰু ইয়াত মই দি লৈছোঁ এতিয়া আদা নহৰু পেষ্ট আৰু গোটেইখিনি মই ইয়াত এতিয়া দি লৰাই ভালদৰে এটা সুন্দৰ গোন্ধ হোৱালৈ মই অলপ সময় লৰাই থাকিম। কেঁচা জলকীয়াও মই দি লৈছোঁ একেলগে আৰু ইয়াত মই এতিয়া এইখিনি অকণমান ভজা ভজা গোন্ধ ওলালেই মই ইয়াত ছজিনাখিনিও ইয়াত দি লৈ ল'ম। ছজিনাখিনি দিয়া হোৱাৰ পিছত মই ধুনীয়াকৈ অলপ সময় লৰাই থাকিম আৰু এইখিনি অকণমান ভজা হোৱাৰ পিছত মই ইয়াত ভাজি লোৱা আলুখিনিও মই এতিয়া ইয়াত দি ল'ম আৰু আন্দাজমতে নিমখ, হালধি, জিৰাৰ গুড়ি, ধনিয়াৰ গুড়িও মই দি ভালদৰে অলপ সময় লৰাই দিম। ক'লে হয়তো ছজিনাৰ এয়া বহুত বেলেগ বেলেগ ধৰণেও বনায়, বহুতে সৰিয়হ দিও বনায়। মই আজি এনেই সৰিয়হ নিদিয়াকৈ বনালোঁ। এই ছজিনা সকলোৰে কাৰণে বহুত ভাল হয় আৰু বহুত বেমাৰৰ কাৰণেও ছজিনা ভাল, গতিকে এই বতৰত ছজিনা খোৱাটো বৰ প্ৰয়োজন। ইয়াত মই এতিয়া আদাৰ পেষ্টখিনিও দি ধুনীয়াকৈ অলপ লৰাই ঢাকনি দি থৈ দিলোঁ 2-3 মিনিট আৰু এয়া মই ঢাকনি গুচাই লৰাই ধুনীয়াকৈ অকণমান লৰাই দিছোঁ আৰু ইয়াত মই এতিয়া জোখমতে অলপ সিজিবলৈ পানী দি ল'ম। পানীখিনি দিয়া হোৱাৰ পিছত মই 3 মিনিট ঢাকনি দি মই সিজিবলৈ দিম। এতিয়া ঢাকনি গুচাই চাইছোঁ, মোৰ চব্জিটো হৈয়ে গ'ল ধুনীয়াকৈ। এয়া দেখিছেনে সুন্দৰকৈ। এতিয়া দুপৰীয়া ভাতৰ লগত খোৱাহে কথা। আপোনালোকৰো যদি মোৰ এয়া ৰেচিপিটো ভাল লাগিছে তেনেহ'লে আপোনালোকেও দুপৰীয়াৰ সাজত পৰিৱেশন কৰিব পাৰে। আৰু আজিলৈ আহিছোঁ, সকলো ভালে থাকক, ধন্যবাদ।